এই পৃথিৱীতে মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। মহাপ্ৰলয়? পুত্ৰ, চাৰিওফালে কেৱল পানী আৰু পানী থাকিব। মন্ত্ৰী, যদি চাৰিওফালে পানীয়েই পানী হয়, তেন্তে আমি জীয়াই থাকিম কেনেকৈ? অসম্ভৱ মন্ত্ৰী, অসম্ভৱ। পুত্ৰ, মই তোক বৰ দিছো। তই জল, স্থল, আকাশ, পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি। তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও কেতিয়াও মৃত্যু ঘটাব নোৱাৰে। পুত্ৰ, তোৰ সৰ্বশৰীৰ মাতৃ মোৰ সৰ্বশৰীৰ, তোৰ সৰ্বশৰীৰ মই, মাতৃ মোৰ সৰ্বশৰীৰ, তোৰ সৰ্বশৰীৰ মই বৰ্জময় কৰি দিলো। তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰক মাতৃ। শুন পুত্ৰ, মাতৃ, অলপ দিনৰ পাছতেই এই পৃথিৱীতে মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। চাৰিওফালে কেৱল পানী আৰু পানী থাকিব। ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবৰ বাবে বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই তই সেইবোৰ সংগ্ৰহ কৰি আনিব লাগিব। আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছত তহঁত অসুৰবোৰ, পুত্ৰ, তহঁত অসুৰবোৰ পাছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। তেতিয়া তহঁত অসুৰবোৰ স্বৰ্গৰ দেৱতা দেৱতাতকৈ উচ্চ আসন ল'ব পাৰিবি। পুত্ৰ, মোৰ পৰিচয় কি হ'ব? কি নামেৰে জনাজাত হ'ম মই ধৰাৰে পক্ষত? পুত্ৰ, মাতৃ, তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছো চজন। আৰু তোৰ মুখমণ্ডল দেখিব। মাতৃ, মোৰ মুখমণ্ডল দেখিবলৈ, তোৰ মুখমণ্ডল দেখিবলৈ, মাতৃ, তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে। সেয়েহেতো তোৰ নাম হ'ব। মাতৃ, মোৰ নাম কি হ'ব? সেয়েহেতো নাম হ'ব। মাতৃ, মোৰ নাম কি হ'ব? পুত্ৰ, মাতৃ, সেয়েহেতো নাম হ'ব দৈত্য। নামে জনাজাত হবি এই ধাৰাত। মাতৃ, পুত্ৰ,
মোক অমৰত্বৰ কৰক প্ৰদান পুত্ৰ মাত্ৰে তোক মোৰ অমৰত্ব পৰ্যায়ৰ ক্ষমতা নাই কিন্তু কিন্তু পুত্ৰ তোক মই যি বৰ দিছোঁ সেয়া একেবাৰে অমৰত্ব বৰৰ সমান স্বৰ্গ মধ্য পাতালৰ কোনো বীৰে তোক কেতিয়াও মৃত্যু ঘটাব নোৱাৰে পুত্ৰ ভাল মাত্ৰে মাত্ৰে মোক আৰু এটা বৰৰ হৈছে প্ৰয়োজন ব্যক্ত কৰা পুত্ৰ মাত্ৰে দৈত্য বংশ বৃদ্ধিৰ কাৰণে মোক এজনী সুন্দৰী ৰমণীৰ হৈছে প্ৰয়োজন পুত্ৰ তই ঠিকেই কৈছ তেন্তে শুন পুত্ৰ মাত্ৰে এই ত্ৰিজগতত প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান সৰস্বতী সৰস্বতী সমান জ্ঞানী মানী সুন্দৰী নাৰী আৰু অন্য কোনো নাই যা পুত্ৰ চলে বলে কিম্বা কৌশল হলেও প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ মাত্ৰে ৰাখিবি মনত চলে বলে কিম্বা কৌশলে হলেও প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ ব্ৰহ্মাণ্ডৰে সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি মোৰে নিৰ্দেশত স্বৰ্গৰ দেৱ মৰ্ত্যৰে মানৱে পাতালৰে ঘূৰিব লাগিব আজি মোৰে নিৰ্দেশত ব্ৰহ্মৰ কন্যা সৰস্বতী হেনো সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই মানৱৰ হত্যা এই হত্যৰ শক্তি বীৰত্ব পৰাক্ৰম জীবন সৰস্বতী